নমস্কাৰ। আজি আপুনি কালাইগাঁও উন্নয়ন খণ্ডত আৰ টি আই মাৰা দেখা পাইছোঁ। কিহৰ কাৰণে আৰ টি আই মাৰিছে, এই বিষয়ে কি ক'ব? হয়, আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLT-এ যে আমি আৰ টি আইটো কালাইগাঁও ডেভেলপমেণ্ট ব্লকত মাৰা হৈছে, সেইকাৰণে গোটেই তথ্যবিলাক আমাৰ হাতত নাহিছিলে। গতিকে আমি কেইটামান আৰ টি আই মাৰা হৈছে। এইটো হ'ল কাইণ্ডলি প্ৰভাইড আছ IAY হাউচেছ দ্য চেণ্ট্ৰেলি স্পনচাৰ এণ্ড ষ্টেট শ্বেয়াৰ ফ্ৰম 2005 to 15 আৰু why IAY houses have been provided twice in the same ID. আৰু এটা আছে kindly provide us the list of MCLA EM BTC LED fund from 2015 to 2020 under কালাইগাঁও ডেভেলপমেণ্ট ব্লক। এইটো আমি তথ্যটো আমাৰ হাতত নাছিলে, গতিকে আমি কালাইগাঁও ব্লকত আজি সেইটো তথ্যটো বিচাৰি আহিছোঁ। কিয়নো আমি আজি গাঁৱে গাঁৱে সোমাই গোটেই ৰাইজৰ মতামত লৈ সেইটো আৰ টি আইটো মাৰিব লগা আমি বাধ্য হৈছোঁ। কিয়নো যেতিয়া BTC যেতিয়া আমি চুক্তি কৰিছিলোঁ 2003 10 ফেব্ৰুৱাৰীত, ইয়াৰ পিছত যেতিয়া 2005ত যেতিয়া BPF চৰকাৰ গঠন হৈছিলে, এই BPF চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমাৰ BTAD এৰিয়াত বৃহৎ পৰিমাণৰ মানে কেলেংকাৰী হৈছে। সেইটোৰ কাৰণে আমি আজি বাধ্যতা হৈছোঁ এইটো। আৰু কেনেকা হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আমাৰ BTAD দুৰ্নীতি হোৱা নাই, গতিকে আমি আজি সেইটো তথ্যটো পোৱাৰ পিছত কেনেকৈ দুৰ্নীতি হৈছে সেইটো কেনেকৈ চেক কৰিব লাগে আমি সেইটো জানো। কাৰণ চেণ্ট্ৰেলি স্পনচাৰ আৰু ষ্টেট শ্বেয়াৰ এই দুইটা IAY ঘৰত বৃহৎ কেলেংকাৰী হৈছে। কিয়নো এইটো MB চেক কৰিলে গোটেইকেইটা ওলাই যাব। আমি এইটো লিষ্টটো অহাৰ পিছত আমি গোটেই MBটো চেক কৰিম যে আমাৰ যিমানখিনি দৰিদ্ৰ মানুহ আছে, এই দৰিদ্ৰ মানুহ কেনেকৈ লোন ধন কৰিছে, কেনেকৈ ঠগাইছে, এইটো হাগ্ৰামা মহিলাৰ হিচাপতে লোৱা নাই। তো সময়মতে এট দ্য ছেইম টাইম এইটো যদি আমি তথ্যবিলাক যদি নাপাওঁ, এইটো আমি ষ্টেট লেভেলত এইটো ষ্টেট কমিশ্যনত এইটো আমি হেৰিত কৰিম, আপিল কৰিম। গতিকে এইটো তথ্যটো অহাৰ পিছত আমি গোটেই ৰাইজক আমি জনাই দিম যে কেনেকৈ দুৰ্নীতি হৈছে, কেনেকৈ ঠগাইছে, যে BPF চৰকাৰ BPF পাৰ্টিৰ ৰোল এনেকুৱা BTC হোৱাৰ পিছতে মানে সেইটো 100% মানে কেলেংকাৰী নহ'লেও মানে 20% কাম কৰি 80% মানে দুৰ্নীতি হৈছে মানে BTAD এৰিয়াত। আপুনি কোন কোন সমষ্টিত বেছিকৈ দুৰ্নীতি হোৱা বুলি ভাবে? দুৰ্নীতিটো মানে ছেম আপুনি চাওক, BPF চৰকাৰ ৰোল যিটো নেকি আপুনি 3টা পৰ্যায়ত এনেকুৱা দুৰ্নীতি হৈছে। নাম্বাৰ 1 পলিটিকেল পাৰ্টি BPF, ছেকেণ্ড হ'ল অফিচাৰ্ছ, থাৰ্ড হ'ল সিহঁতৰ নিজাববীয়া ঠিকাদাৰ। এই 3টা পৰ্যায়ত BTCটো ধ্বংস কৰিছে। তো মই আজি এইটো মিডিয়াৰ যোগেদি এইটোৱে জনাব খুজিছোঁ যে গোটেই তথ্য অহাৰ পিছত হাগ্ৰামা মহিলাৰী যে কৈছে যে দুৰ্নীতি হোৱা নাই, দুৰ্নীতি হৈছে হোৱা নাই সেইটো আমিহে জানো বা ৰাইজে জানে। তো গোটেই হেৰিবিলাক ওলাই যাব সেইটো। গতিকে মই বিশেষ নকওঁ, আৰু বহুত জেগাত যাব লগা আছে। আমি গোটেই এণ্টায়াৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে আমি হেৰি আৰ টি আই কৰিছোঁ, আৰু বাকীবিলাকতো আছে। মোৰ ঘৰত তিনি বস্তা আছে আৰু 2 বস্তামান ওলাব। এইটো গোটেইবিলাক ওলোৱাৰ পিছত এইটো আমি আসাম চৰকাৰৰ লগত আমি আলোচনা কৰি আছে ওদালগুৰি ডিষ্ট্ৰিক্ট XBLT-এ যে আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভেল হ'লেই মানে এইটো CBI তদন্ত হ'ব বুলি এইটো আমি 100% আমি এইটো আশাবাদী। মোৰ অসমীয়া ইমান ক্লিয়াৰ নহয়, ক্ষমা কৰিব। সেইখিনি আৰু আপোনালোকে কিবা সুধিব আছে যদি সুধিব পাৰে। আৰু আপুনি জগদীশ চৰকাৰ বা অন্য আমাৰ টেৰিফ দৈমাৰী এই দুজন কেণ্ডিডেটৰ ভিতৰত কাৰ বেছি সমষ্টিত দুৰ্নীতি হোৱা বুলি ভাবে? ধৰক ইয়াতে আপোনালোকে চাওক, তো ত্ৰিদীপ দৈমাৰী কিছু পৰে আৰু মেক্সিমাম জগদীশ চৰকাৰৰ পৰে। যেতিয়া 2005ত জগদীশ চৰকাৰে হাৰিছিলে, BPPFৰ পৰা হাৰিছিলে, সেই সময়ত একেতে TCLCC চেয়াৰমেন আছিলে। সেই সময়ত বৃহৎ কেলেংকাৰী হৈছে। এইটো স্পেচিয়েলি IAY হাউচেছ আৰু MGNREGA। তথ্যবিলাক পোৱাৰ পিছত আপোনালোকে আইনগত ব্যৱস্থা ল'ব নেকি কিবা? 100% ডেফিনিট। এইটো আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLT-এ এইটো আমি আসাম চৰকাৰৰ লগত বহি এইটো আলোচনা কৰি দি এইটো এপ্ৰুভেল হোৱাৰ পিছত এইটো CBI তদন্ত হ'ব 100%। যিসকল দৰিদ্ৰ ঘৰ এতিয়ালৈ হোৱা নাই, নেটত কমপ্লেইন দেখাইছে, তেওঁলোকে ঘৰবিলাক পোৱাৰ ব্যৱস্থা কৰিব নেকি? পোৱা নাই। ইহঁতে বেংগৰা আছে, আৰু দৰিদ্ৰ মানুহবিলাক বহুতে জানা নাছিলে আগতে। সেই সময়তে পাব্লিকক এনেকৈ ঠগাইছে। আৰু আপোনালোকে চাওক, ব্লগত একো স্কিম নপঠায় হাগ্ৰামা মহিলাৰে, মাত্ৰ IAY ঘৰ আৰু MGNREGA। বহুত স্কিম আছে, সব কোকৰাঝাৰত ৰাখিছে হাগ্ৰামা মহিলাৰী। PNRD আছে, 20% BTC শ্বেয়াৰ আছে, 6 ফাইনান্স, 13 ফাইনান্স, এইবিলাক সব কোকৰাঝাৰতে ৰাখে। এইবিলাক স্কিম যদি আমাৰ ডেভেলপমেণ্ট ব্লকত যদি পঠাই দিলে হয়, তেতিয়াহ'লে বহুতো আৰু উন্নতি হ'লে হয়। এতিয়া আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো নেকি নেতৃত্বত ভাল আদৰ্শ নীতিৰে চলাই যাব বুলি আমি আশাবাদী। সদায় আপোনাক এটা অন্য প্ৰশ্ন ল'লোঁ, এইবাৰ আহি থকা নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰিব?
তো এইবাৰ আহি থকা নিৰ্বাচনতো আমি দেখা যায় আমি মুখত চালে গম পাম 100% UPPL চৰকাৰ কৰিব সেইটো খাটাং। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। থেংক ইউ।